हेलो गाइज वेलकम टू माई चेनेल। আজি মোৰ মনটো বহুত ভাল লাগি আছে। আজি মোৰ চেনেলটোত 3K সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল, যাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে মোক ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে আৰু আগলৈ যেন আপোনালোকে মোক এনেকৈ ছাপোৰ্ট কৰি গৈ থাকে। আজি হৈছে মাৰ্চৰ 1 তাৰিখ আৰু মই ফেব্ৰুৱাৰী মাহত এটা গিভৱে ৰাখিছিলোঁ, যাৰ ৰিজাল্ট মই মাৰ্চ মাহত দিম বুলি কৈছিলোঁ। তো মই আজি সেই গিভৱে উইনাৰজন চিলেক্ট কৰিম আৰু আজি গিভৱে উইনাৰজন এনাউন্স কৰাৰ লগতে মই আকৌ আজি এটা গিভৱে ৰাখিছোঁ, যাৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টোত কমেণ্ট কৰিব আৰু সেই কমেণ্টবোৰৰ ভিতৰত যিকোনো এটা কমেণ্ট মই ৰেণ্ডমলি চিলেক্ট কৰি মই অহা এপ্ৰিল মাহত আকৌ এজন গিভৱে উইনাৰ চিলেক্ট কৰিম আৰু সেই উইনাৰজনক মই এখন ড্ৰয়িং বনাই তেখেতক গিফ্ট কৰিম। আৰু আপোনালোকে কমেণ্ট কৰাৰ লগতে আপোনালোকৰ ক্লিয়াৰ ফটোগ্ৰাফ এখন মোক মেইল কৰি দি দিব। মই মোৰ মেইল ID মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, তাত আপোনালোকে চাই ল'ব। তো এতিয়া বলক চাওঁ আজিৰ গিভৱেটোৰ উইনাৰ কোন হয়। তো আজিৰ এই গিভৱেটোৰ উইনাৰ আৰ্ট বাই উদয়। মই তোমাৰ ড্ৰয়িংটো এইটো মাহতে বনাই মই ইউটিউবত আপলোড কৰিম। আৰু যদি তুমি এতিয়ালৈকে তোমাৰ ফটোখন মোক মেইল কৰা নাই, তুমি ফটোখন মোক মেইল কৰি পঠাই দিবা আৰু ফটোখনৰ লগতে তোমাৰ এড্ৰেছটো মোক মেইল কৰি দি দিবা। তো আজিৰ এই ভিডিঅ'টোত এইখিনি আছিলে। আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে পাৰ্টিচিপেট কৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।